Hello friends, welcome back to my channel Priyam's Lifestyle. আশা কৰিছোঁ সকলোৱে ভালে আছে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। Friends, এইকেইদিন মোৰ পৰীক্ষা চলি আছে কিন্তু বাবুৰ নাই হয়নে? ভাল হৈছে সেইটো এটা। So মোৰ পৰীক্ষা চলি আছে আৰু এইকেইদিন দি আছে সোনকালে ছুটি মানে কেইটাত ছুটি দিলে 12:30 নহয় আমাৰো গদাই 11:30 ছুটি দিছিলে। তাৰ পাছত আমি আহিলোঁ এতিয়া 12:30 বাজি গৈছে হয়নে 12:30 বাজি গৈছে আহি পাওঁতে দেৰি অকণমান হয় তো বাবুহঁতৰ লগত একেলগে আহোঁ ৰ'বা কিন্তু আজি বাবুহঁতৰ স্কুল নাই আজি ছেটাৰডে হয় চ' আজি উইদাউট বাবুহঁতৰ লগত আহাৰ বাবুহঁত নাই কিন্তু বাবুহঁতৰ টাইমত আহিছোঁ এইবিলাক কি আনিছা থাক ফ্ৰেন্ডছক কিবা ক'বা আজি নাকা ফ্ৰেন্ডছ এতিয়া ভৰি হাত ধুলোঁ তুমি গা ধুলা হ'লে গা ধুই ফ্ৰেছ হৈ গ'লা ন হয়নে চুলি জিকি আছে এতিয়া মাথা ধুইছিলা নি শুকাইছে অকণমান হয়নে গুড বয় চুচি ল'বা চুলিকেইটা আৰু এতিয়া আমি তললৈ যাম কিবা এটা খাম হয়নে কিবা এটা খাম গুৱাহাটীত যাম গুৱাহাটীত নাযাওঁ পৰীক্ষা চলি আছে পঢ়িব লাগিব আপোনালোকে জানে ছেটাৰডে থাৰ্ছডে টিউজডে আৰু ছানডে থাকে মোৰ কাৰাটে চ' আজি হ'ল ছেটাৰডে কেইবাৰ কওঁ আজি হ'ল ছেটাৰডে আৰু আজি আছে মোৰ কাৰাটে আজি হ'ল ছেটাৰডে আজি আছে মোৰ কাৰাটে আৰু বাবু যাবানে আজি কাৰাটে হে কৈ দিয়া ফ্ৰেণ্ডছক কিয় যাব লাগিব হে এইটো কি ভালকে কোৱা নাযাওঁ যাম নাযাওঁ যামকে নাথাকিবা কিবা এটাতো কোৱা যাম বুলি কৈ দিয়া যাবই লাগিব এতিয়া তলত আহিলোঁ আৰু এইফালে শুই আছে কোন শুই আছে টিকলি আমাৰ ছায়া শুই আছে ফ্ৰেণ্ডছ এতিয়া আমি আলমণ্ড খাম ফ্ৰেণ্ডছ এতিয়া আমি খাইছোঁ আলমণ্ড আৰু আলমণ্ড খাই বাবুক মই এটা কুৱেশ্যন কৰিম কুৱেশ্যনটো হৈছে তুমি কাজু বেছি ভাল পোৱা নে আলমণ্ড বেছি ভাল পোৱা নে পিষ্টা নে কিচমিচ কি খাই বেছি ভাল পোৱা তুমি পিষ্টা খাই বেছি ভাল পায় মই বেছি ভাল পাওঁ খাই কাজু নহয় চবচে বেছি কোনটো ভাল পোৱা সুধিছোঁ মই চবচে বেছি কাজু ভাল পাওঁ আপোনালোকে ক'বচোন আপোনালোকৰ ফেভৰেট ড্ৰাই ফ্ৰুট কোনটো কমেণ্ট কৰি ক'বা কমেণ্ট বক্স খোলা নাথাকে মোৰ আপোনালোকে ক'বা হা মোক ক'ত ক'বা ইনষ্টাগ্ৰামত মোৰ কিবা এটা ৰীল বা ভিডিঅ' ৰীল বা কিবা এটা ফটোত আপোনালোকে কমেণ্ট কৰক ডেট লিখক মানে এনচাৰ কৰক ডেট লিখক আৰু গান লিখি আপুনি চেণ্ড এতিয়া মোৰ বহুত ভোক লাগি আছে আৰু সেইবাবে মই খাম এতিয়া ৰুটি আৰু লুচি মানে ৰুটি আৰু লুচিৰ কম্বিনেশ্যন ৰ'ব মই দেখাইছোঁ আৰু ঘুগুনি উইথ ঘুগুনি ৰ'ব দেখাই আছোঁ এয়া ৰুটি এয়া লুচি এয়া ঘুগুনি দেখিছে কি কম্বিনেশ্যন ৰুটিও আছে লুচিও আছে এতিয়া খাই লওঁ ফ্ৰেণ্ডছ এতিয়া খোৱা হৈ গৈছে এতিয়া বাবু আৰু মই যাম তলত ATM চাব বাবু ব'লা চ' আপোনালোকক চাগে মই জনোৱা নাই যে আমাৰ ATM বনোৱা হৈ গৈছে চ' ব'লক এতিয়া চাওঁ ATMটো হৈছে আৰু অ'পেন কোনোবা দিনাখনতে কৰিছে কিন্তু মোৰ স্কুল বহুত দেৰিলৈকে তেতিয়া আছিল চ' সেইকাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ কিন্তু এতিয়া বনোৱা হোৱাৰ পিছত আমি দেখাম ন এক ছেকেণ্ড
পাইছি নহয় বাবু বুজিছা আৰু এয়া এইজনী আহি তল পাই গ'ল হয়নে এতিয়া শুই আছে ফ্ৰেণ্ডছ আজি হ'ল নেক্সট ডে আৰু কালি পিছত মই অকণো ভিডিঅ' কৰা নাই আৰু আজি ছানডে হয় আজি আৰ্টৰ পৰা আহিছোঁ আৰু আজি আৰ্টৰ পৰা আহি মই চুলি কাটিছোঁ মানে মায়ে কাটি দিছে ঘৰতে ইমান আছিল মায়ে গোটেই কাটি দিছে দেখিছে কিমান কাটিছে কেনে দেখা হৈছে বা মোৰ মতে কিন্তু বহুত ভাল হৈছে চুলি কাটাৰ আৰু এতিয়া মই ৰ'দত বহি বহি মধুৰিআম খাই আছোঁ অকণমান আগতে দুপৰীয়াৰ ভাত খোৱা হ'ল আৰু খাই আহি মই ওপৰলৈ আহিছোঁ আহি কিনে মই অকণমান এডিটিং কৰিলোঁ এডিটিং অকণমান কৰোঁতে প্ৰায় মই শেষেই কৰি দিলোঁ এডিটিং কৰি আৰু এডিটিং কৰোঁতে লাহেকৈ গধূলিয়ে হ'ল মানে আজি শুব নেপাম যেন পাইছোঁ ভিডিঅ'টো দিওঁতে সময় লাগিব আৰু আপোনালোকক মই এটা বস্তু দেখাওঁ এয়া মোৰ নতুন পাঞ্চিং বেগ হয় দেখিছে এইটো ওপৰৰ ফেনৰ যে এটা হুক আছে সেইটো হুকত এটেচ কৰি দিছে আৰু এতিয়া মই এইটোত পাঞ্চ কৰি থাকিব পাৰিম এতিয়া মোৰ প্ৰেক্টিছ কৰাত সহজ হ'ব মই ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই